দাদাজনৰ ঘৰলৈ আহিছোঁ আৰু সিহঁতৰ ল'ৰা এজন আছে মই ল'ৰাজনৰ বিষয়ে সি নিজে ক'ব আপোনালোকে গোটেইখিনি জানিব সেই ল'ৰাজনে ঘৰত লকডাউনৰ সময়ত কিছু কাম কৰিছে মই আপোনাক এটা দেখুৱাম আৰু এজন অসমীয়া ইমান সৰু কম বয়সতে কৰিছে ল'ৰাজনে গোটেইখিনি বস্তু দেখুৱাম এইখন এখন টাইটানিক জাহাজ বনাইছে অলপ লকডাউনৰ কাৰণে এই বস্তু কিছু পোৱা নাই সেইকাৰণে কমপ্লিট হৈ উঠা নাই ধৰক 80% মান কাম হৈছে বাকীখিনি ল'ৰাজনে গোটেইখিনি আপোনাক ক'ব আৰু আপুনি মোৰ ভিডিঅ'টো লাষ্টলৈকে চাব যিখিনি বস্তু বনাইছে বহুতখিনি মই দেখুৱাম আপোনাক যি নতুন নতুন গোটেইখিনি ল'ৰাজন নিজে ক'ব আৰু অন্য এক যাত্ৰাত আপোনালোকে যদি ছাবস্ক্ৰাইব কৰা নাই কৰি দিব আৰু ভিডিঅ'টো পাৰিলে শ্বেয়াৰ কৰি দিব ল'ৰাজনে মানে উৎসাহ পাবলৈ চাই ল'ব ভিডিঅ'টো মই শেষলৈকে চাই লওঁ এবাৰ এইখন টাইটানিকখন যিখন মই কৈছিলোঁ এই টাইটানিকখন দেখুৱাবলৈ মই আনিছোঁ এইজন ল'ৰাই বনাইছে তোমাৰ নামটো আৰু এইটো কোৱা তুমি ক'ত পঢ়ি আছা এইটো কৈ দিয়া নমস্কাৰ মোৰ নাম শ্ৰী কীৰ্তিকমল কলিতা মই এবাৰ BA 6 চেম লাষ্ট চেম এবাৰ মই আৰু মই SR একাডেমীত পঢ়ি আছোঁ নাৰেংগী তোমাৰ এইখন বনোৱাতে কিমান দিন লাগিছে এইখন 4-5 দিন এসপ্তাহমান লাগিছে এইখন তাৰপিছত এই লকডাউন কাৰণে এতিয়া কমপ্লিট কৰিব পৰা নাই এইখন ইয়াত কি বস্তু ইউজ হৈ আছে এইটো অকল আইচক্ৰীম ষ্টিক আৰু এইটো বেম্বু ষ্টিক এই দুটাই বেলেগ তেনেকৈ একো নাই আৰু এইকেইটা পাইপ প্লাষ্টিক পাইপ পানীৰ ঠিক আছে আৰু বাকীবিলাক এটা কৰি চাই আছোঁ তেতিয়াহ'লে হা এইটো কীৰ্তিকমলে বনোৱা এটা পানীৰ মানে সজাই থোৱা হেৰি হয় তাক সুধি লৈছোঁ এইটো কি বুলি কয় এইটো ফাউণ্টেইন বুলি কয় অসমীয়াত ফোৱাৰা বুলি কয় এইটো এই পাৰ্কবিলাকত যে পানী পৰি থাকে এইটো হয় সেই বস্তুটো ঘৰতে বনাব চেষ্টা কৰিছোঁ এইটো বনাবলৈ কিমান সময় লাগিছে এইটো আপোনাৰ 10 দিন এসপ্তাহমান লাগিছে কীৰ্তিকমলে বনোৱা মই আৰু এটা বস্তু আপোনালোকক দেখুৱাইছোঁ চাই লওক আৰু তাৰ মুখেৰে শুনি লওক এইটোৰ নাম কি কথা চাওক এইটো দেখিবলৈ কিমান ধুনীয়া লাগিছে লাইটৰ পৰা আদি কৰি যিখিনি বনাইছে বহুত ধুনীয়া লাগিছে মই তাৰ মুখেৰে আপোনাক হেৰি কৰিছোঁ এইটো নাম কি হয় এইটো ফাউণ্টেইন বুলিয়ে কোৱা হয় এইটো অলপ কাম বাকী আছে এইটো লকডাউনত এতিয়া বনাই আছোঁ কীৰ্তিকমল এইটো কি হয় এইটো কি বনাইছা তুমি এইটো আপোনাৰ লাইফাই বুলি কয় ৱাইফাই যেনেকুৱা হয় এইটো লাইফাই বুলি কয় এইটো আপোনাৰ লাইটৰ থ্ৰু দি ডাটাটো যায় মানে ইয়াতে মানে আপোনাৰ এই যিটো লাইট আছে হয় এই লাইটৰ পোহৰটোৰে গানৰ যোনটো গান বাজি আছে এইটো ডাটাটো এই লাইটৰ থ্ৰু দি ট্ৰেন্সফাৰ হয় মানে তালৈ এইটো চাউণ্ডৰ যিটো হেৰি হয় হাতখন এবাৰ দি পেলাই দেখুৱাই দিয়া হাতখন দিলে মানে কানেকশ্যন ৰখি যায় আৰু এইটো মোবাইলৰ পৰা ইয়াত আহিছে ইয়াৰ পৰা তাত গৈ আছে এইটো নামটো কি বুলি কৈছিলা এইটো লাইফাই বুলি কয় লাইফাই লাইফাই LIFI যেনেকৈ ৱাইফাই এইটো লাইফাই তোমাৰ কামাখ্যা মন্দিৰ হয় এইটো তোমাৰ কিমান দিন লাগিছে এইটো 2 মাহ 4.5 মাহ লাগিছে এইটো বনাওঁতে এইটো এটা কীৰ্তিকমলে বনোৱা ঘৰে হয় আপুনি চাই লওক মানে ই বহুত কেইটা বস্তু বনোৱা আছে তাৰে মাজতে এইটোৱে এটা আৰু এই ঘৰটোত এটা বিশেষ কিবা এটা লিখা আছে মই দেখুৱাইছোঁ আপোনাক এবাৰ চাওকচোন ইয়াত লিখা আছে এইটো ড্ৰিম হাউচ এইটো মানে কীৰ্তিকমলে বনাইও থৈছে সি চইচ কৰি থৈছে তাৰ যিটো মানে সপোন আৰু তাতে আৰু এনেকৈ যিখিনি বস্তু দেখুৱালোঁ মই এইখন টাইটানিকখন দেখুৱালোঁ এইটো কামাখ্যা মন্দিৰ তাৰপিছতে এইবিলাক পানীৰ আছে ফাউণ্টেইন আৰু এইটো এটা ঘৰ হয় বহুত ধুনীয়া দেখিছে আপুনি লাইট জ্বলি আছে ভিতৰত গোটেইখিনি বস্তু আছে তাৰ ডাইনিঙৰ পৰা মানে গোটেইখিনি বস্তু আছে এইটো এটা মানে কীৰ্তিকমল কলিতা নামে লিখা আছে ঘৰটোত আৰু এইটো আপোনাৰ বিচনা চাইডত যিবিলাক লাইট থোৱা হয় আৰু এইটো এটা ঘৰ বনাই থোৱা আছে আৰু এইটো আপোনালোকে দেখিলে লাইফাই এইটো ৱাইফাই নহয় ৱাইফাই যে একে বস্তু লাইফাই ইয়াত যিটো লাইটেৰে মানে ইয়াত মানে সেইটো যায় মানে যিটো গান বাজি থাকে আৰু এইটো অট'মেটিক চেঞ্চৰ থকা তাৰমানে ষ্ট্ৰীট লাইট এতিয়া মই গোটেইখিনি বস্তু যিখিনি দেখুৱাইছোঁ তুমি আৰু এইটোৰ বাদেও তুমি কি কৰা কৈ দিয়া এবাৰ মই ইয়াৰ বাদেও আপোনাৰ ভোৰতাল নাচো সত্ৰীয়া শিকি আছোঁ মই আৰু মডাৰ্ণো কৰোঁ মই তেনেকৈ নাটক চাটক তেনে অলপ চলপ তেনেকৈ কৰোঁ আৰু আপোনাৰ বিহুত আপোনাৰ এইবাৰ লকডাউনৰ বাবে এনেকুৱা হ'লে এনে বিহুত ঢোল তেনেকৈ ইমান নাজানো অলপ চলপ জানো আৰু আপোনাৰ মহৰ এইটো কি বুলি কয় দেওধনী এইবিলাক তেনেকৈ কিবা কিবি শিকি আছোঁ তাতে প্ৰগ্ৰেমো কৰোঁ মাজে মাজে আৰু বহুতখিনি বাহিৰতো যোৱা আছে প্ৰগ্ৰেমৰ নামত হয়
মানে অসমৰ বাহিৰতো বহুত জেগাত যোৱা হৈছে হয় যোৱা আৰু হৈছে এতিয়া তুমি কি ক'ব বিচাৰা অসমৰ ৰাইজক তুমি কি আহ্বান জনাব বিচাৰা এইবিলাক যে তুমি কৰি আছা ইমানখিনি অকলে অকলে তুমি কি ক'ব বিচাৰা লকডাউনৰ মাজত এতিয়া কি ক'ম এই বস্তুখিনি চাওক আৰু আপোনালোকে শ্বেয়াৰ কৰক আৰু মোক আশীৰ্বাদ কৰক যাতে মই এনেকৈ আৰু ভাল ভাল কিবা কিবি বনাব পাৰোঁ তোমাৰ বয়স কিমান হৈ আছে মই জানিব বিচাৰিছিলোঁ মোৰ 20 বছৰ 20 বছৰ ৰানিং চলি আছে আৰু নেক্সট কি কৰাৰ ইচ্ছা আছে তোমাৰ আগলৈকে কি কৰাৰ ইচ্ছা আছে আগলৈকে এনেকৈ যিখিনি পাৰোঁ আৰ্কিটেক্ট এনেকুৱা কিবা অলপমান ইচ্ছা আছে বস্তু যিখিনি দেখালোঁ আৰু কীৰ্তি কমলৰ বিষয়ে যিখিনি ক'লে সি পঢ়ি থকা কথা আৰু বনোৱা কথা তাৰপিছত এটা বস্তু আপোনাক বুজাব বিচাৰিছিলোঁ যে তাৰ দেউতাক এই দেউতাক আৰু মাক হয় আপোনালোকে দেখিছে তাৰ দেউতাক আৰু মাকক মই কিছু কথা সুধিম দেউতাক আৰু মাকে কিছু কথা ক'ব আপোনালোকক সেই বস্তুখিনি এবাৰ শুনি চাওক আপোনালোকে আপুনি কি কৰে এনে মই সাধাৰণ দোকান এখন কৰোঁ ফুটপাথৰ দোকান কৰোঁ মই ফেঞ্চি বজাৰৰ ফুটপাথত আপোনাৰ দোকান এখন আছে হয় কিন্তু এতিয়া যিটো লকডাউনৰ মানে দোকান বন্ধ হৈ আছে আজি কেইমাহ হ'ল আজি মোৰ প্ৰায় আমাৰ 2 মাহ হ'ল কাৰণ আমাৰ তাৰ 10-15 দিন আগৰ পৰাই আমাৰ ফুটপাথবিলাক বন্ধ হৈছিলে লকডাউনৰ 10-15 দিন আগৰ পৰা আমাৰ 2 মাহ হ'ল এতিয়া বন্ধ হ'ব কিন্তু ইমানখিনি কাম যে কৰি আছে কীৰ্তি কমলে যিবিলাক এইবিলাক বনাই আছে এই বস্তুবিলাকত তাক যিমানখিনি সুবিধা লাগিছিলে আপুনি দিব পাৰিছেনে তাক কিন্তু এতিয়া কামবিলাক তাৰ বন্ধ হৈ আছে এতিয়া ময়ো তেনেকৈ দিব পৰা নাই কাৰণ আজি 2 মাহ হ'ল আমাৰ দোকান বন্ধ আছে এতিয়া আমাৰ অলপমান চলাটো অলপ অসুবিধা হৈ আছে ঘৰতে বহি আছোঁ লকডাউনৰ কাৰণে ক'তো ওলাই যোৱা নাই এয়া মাক হয় কীৰ্তি কমলৰ এইখিনি যে সি কৰি আছে এইখিনিত সকলোক সহায় কৰে না ঘৰৰ মানুহে আমি মাক দেউতাকে আমি যথেষ্টখিনি তাক সহায় কৰোঁ সেইখিনি দেখিলে গম পায় যিবিলাক বস্তু তাক আপোনালোকে যোগাই দিছে এই টাইটেনিকখন বনোৱাৰ সময়তে বা যিবিলাক খৰচ পাতি বহুতখিনি হয় আৰু তাৰ পঢ়া পাতি কেনেকুৱা চলি আছে এতিয়া মানে পঢ়া পাতি ভালেই চলি আছে আৰু তাৰমানে সি বস্তুবিলাক বনালে তাৰমানে অ' মা এইফালে আহচোন এইটো চোৱাচোন অ' পাপা এইফালে আহচোন এইটো চোৱাচোন তাৰমানে বিৰাট মানে সি মানে বহুত মানে উৎসাহ কৰি থাকে আমিও সেইকাৰণে তাক বহুত মানে উৎসাহ দিওঁ আৰু তাৰ মানে বনাব যিটো খোজে আৰু সেইখিনি বাপেকেও আনি দিয়ে নিদিয়াকৈ নাথাকে যিখিনি পাৰে চেষ্টাও কৰিছে যথেষ্ট কৰিছে আৰু আগলৈও কৰিম বুলি ভাবিছোঁ লকডাউনৰ পৰিস্থিতি হোৱাৰ কাৰণে অলপ অসুবিধা হৈছে তথাপিও বাপেকেও চেষ্টা কৰিম বুলিয়ে কৈছে আপোনালোকে দেখিছে যে আজি দেউতাকে ফুটপাথত দোকান দিয়ে ফুটপাথত দোকান দি পেলাই দেউতাকে তাক ইমানখিনি কষ্ট কৰি পেলাই এইখিনিলৈকে আনিছে আৰু তাৰ একান্ত মানে চেষ্টা আৰু তাৰ যিখিনি মানে সি কাম কৰিব পাৰে তাৰ ফলত আজি সি এইবিলাক যিখিনি মানে নতুন নতুন বস্তু বনাইছে অকল যে বাঁহৰে বা এনেকুৱা নহয় সি কিছুমান ইলেক্ট্ৰনিক বস্তুও বনাইছে আৰু তাৰে ভিতৰত মই এটা নতুন বস্তু দেখিলোঁ সেইটো হ'ল লাইফাই সি ইমানখিনিলৈকে কৰিছে আৰু সেইখিনিৰ কাৰণে আপোনালোকে যিমানখিনি পাৰে তাক আশীৰ্বাদ কৰক সি আপোনালোকৰ আশীৰ্বাদ লৈ পেলাই যিমানখিনি আগুৱাই যাব পাৰে সি আগুৱাই যাব আৰু ভিডিঅ'টো শ্বেয়াৰ কৰি দিয়ক যদি কোনোবাই যদি তাৰ এনেকুৱা কামবোৰত মানে সহায় কৰিম বুলি ভাবে ইয়াক লগ ধৰিব বিচাৰে তেনেকুৱা ধৰণৰ তাত কমেণ্ট কৰক কমেণ্ট কৰি পেলাই তাৰ কণ্টেক্ট নম্বৰটো কোনোবাই তাক আগবাঢ়ি যোৱাত সহায় কৰিব পাৰে কাৰণ তাৰ সি যিখিনি কাম কৰি আছে যথেষ্ট খৰচী হয় আৰু আগলৈকেও তাৰ এনেকুৱা বহুত ডাঙৰ কিছুমান প্লেন আছে যিবিলাক সি কৰিব বিচাৰে তাৰমানে গতিকে সেই বস্তুখিনিৰ কাৰণে যদি পাৰে আপোনালোকে সহায় কৰিব পাৰে আৰু এজন অসমীয়া হিচাপে আজি ইমান কম বয়সত ইমানখিনি কৰিছে সেইখিনি মই দেখিছিলোঁ